মই ৰিয়েকশ্যন টিভিৰ পৰা আহিছোঁ। আজি এজন ষ্টুডেণ্টৰ পঢ়া লেখাৰ প্ৰিপেৰেশ্যন কেনে চলি আছে তাৰ বিষয়ে জানিবলৈ, মানে লকডাউনৰ মাজত কিছুমান ল'ৰা ছোৱালীক পঢ়িব পৰা নাই, কিছুমান ল'ৰা ছোৱালীয়ে ঘূৰি ফুৰি থাকে, তাৰ বিষয়ে কিছুমান ল'ৰা ছোৱালী আকৌ পঢ়ি থাকে। পঢ়া লেখা ল'ৰা ছোৱালীৰ মানে আমাৰ এটা ভাইটিৰ লগত পঢ়া লেখাৰ প্ৰিপেৰেশ্যন কেনে চলি আছে তাৰ বিষয়ে জানিব আহিছোঁ। এতিয়া আজি আমাৰ লগত এজন ভাইটি আছে। ভাইটি ৰিয়েকশ্যন টিভিৰ পৰা তোমাক ৱেলকাম জনাইছোঁ। থেংক ইউ। ভাইটি, তোমাৰ নাম কি? মোৰ নাম ৰিকিবুল ইছলাম। ভাইটি, তোমাৰ খবৰ কেনে? খবৰ ভাল। তুমি এতিয়া কোন ক্লাছত পঢ়ি আছা? মই এইচএছ ছেকেণ্ড ইয়াৰ। ছেকেণ্ড ইয়াৰ মানে ফাৰ্ষ্ট ইয়াৰ পৰা ছেকেণ্ডত যাম। যে আসাম চৰকাৰে ঘোষণা কৰিছে যে ফাৰ্ষ্ট ইয়াৰৰ এক্সাম দিব নালাগে, সকলো ষ্টুডেণ্টক পাছ কৰিব। কৰোণা ভাইৰাছৰ কাৰণে লকডাউন দিছে। লকডাউনৰ কাৰণে তোমাৰ হৈছে মানে পৰীক্ষাটো পোষ্টপন হৈছে। পোষ্টপন মানে আপুনি এনেই তাৰমানে এতিয়া তাৰমানে তুমি ঘৰত বহি কি কৰি আছা? মই চামথিং কৰি পেলাই পঢ়ি আছোঁ আৰু। তাৰমানে তোমাৰ কলেজটোৰ নাম কি? বাউচিপানীকান্ত আগতি। মানে তোমাৰ ঘৰৰ পৰা কিমানখিনি ডিষ্টেঞ্চ? 8-9 কিলোমিটাৰ। এই তাৰমানে এই লকডাউনৰ মাজত তুমি যে ছেকেণ্ড ইয়াৰৰ কোৰ্চ কৰি আছা, মানে কিমানখিনি আগুৱাই গৈছা? চবকেইটা যোৱা নাই, এছামিজ গৈছোঁ আৰু আধা আধি পঢ়িছোঁ। সহজ শিক্ষকে নপঢ়াৰ কাৰণে পঢ়িব পাৰা, তোমাৰ ঘৰত বহি নোটছ চাই কিনে পঢ়িব পাৰা। মানে কিমানখিনি আগুৱাইছে তাৰমানে? যদি এতিয়া তোমাৰ এছামিছৰ ওপৰত পৰীক্ষা লয়, টেষ্ট পৰীক্ষা লয়, তুমি কিমান মানে 50 মাৰ্কৰ ভিতৰত কিমানখিনি পাবা বুলি তোমাৰ? 50% পাম। 50%? মানে ইমানখিনি হোৱা নাই, মানে যিখিনি কৰিব লাগে, মানে যদি কলেজখন খোলা থাকিলেহেঁতেন আৰু অলপ বেছি হ'লাহেঁতেন। মানে এই হৈছে যে কিমানখিনি যদি ষ্টাডি কৰা ৰাতি? ৰাতি 11-12টা। 11টা-12টা। মানে ভাত কেতিয়া খা? ভাত খাওঁ তাৰ মাজত আৰু ৰুটিন আছে, ৰুটিন মতে ভাত খাওঁ আধা ঘণ্টাত। দিনত কেতিয়ালৈকে কৰা? দিনত 9টা। এতিয়াতো বন্ধ, লকডাউনৰ কাৰণে 9টালৈকে কৰোঁ আৰু। মানে ফ্ৰেণ্ডৰ লগত আড্ডা দিয়ে নেকি? অলপ দিওঁ, 5 মিনিটমান, 10 মিনিট। মোবাইলত দিব আধা ঘণ্টামান। গেম চেম খেলা? গেম চেম নেখেলোঁ। এই হৈছে যে আমি মানে এই ৰিয়েকশ্যন টিভিটো চেনেল খুলিছোঁ ইউটিউবত। মানে আমাৰ এনেকুৱা মানুহৰ ৰিয়েকশ্যন, মানে মানুহৰ মনত কেনেকুৱা ফিল হয়, কিছুমান কাম মানে ধৰা তোমাৰ নিচিনা ষ্টুডেণ্টৰ মনত কেনেকুৱা ভাৱ থাকে সেইটো জানিবলৈ মই কৰিছোঁ আমাৰ ৰিয়েকশ্যন টিভি। মানে এনেকুৱা চেনেল খুব কমেই পোৱা যায়। মানে আমি ইউটিউবত এই কেটেগৰীটো বাছি লৈছোঁ। তো মানে তোমাৰ কেনেকুৱা মানে আমাৰ চেনেলটোৰ প্ৰতি? ভাল লাগিছে। মই ভবা নাছিলোঁ যে মোৰ ওচৰত এনেকুৱা এটা চেনেল আহি মোক সুধিব। মোৰ এতিয়া এটা প্ৰশংসা হৈছে, মোৰ তো এটা গৌৰৱৰ কথা যে মোৰ ওচৰত এটা টিভিৰ পৰা, ইউটিউব চেনেলৰ পৰা যে মোৰ ওচৰত আহি সুধিছে, এইটো মোৰ এটা সৌভাগ্য। এতিয়া মানে পঢ়া লেখা কৰিবা, মানে খুব এটা টাইম নাই। মানে চৰকাৰে যদি কৰোণা ভাইৰাছটো ভেকচিন ওলায় তেনেহ'লে লগে লগে তোমাৰ স্কুল কলেজ খোলা হ'ব। আমি শুনিছোঁ যে মানে ৰবিবাৰতো ক্লাছ আৰম্ভ হ'ব, ৰবিবাৰত সপ্তাহত বন্ধ নহয়। তেতিয়া আৰু টাইম নাপাবা। এতিয়াই তাৰমানে এছামিজ ইংলিছ সহজকেইটা, যিকেইটা সহজ লাগে চাৰি নপৰাকৈ পঢ়িব পাৰা, সেইকেইটা ঘৰতে বহি শেষ কৰি দিবা। মানে তোমাৰ তাৰমানে ছেকেণ্ড ইয়াৰত কিমান মাৰ্ক লৈ তোমাৰ পাছ কৰাৰ কিবা এটা সপোন আছে? 5জনমান পাম আৰু। ইচ্ছা আছে মনৰ ভিতৰত। ইচ্ছাটো থাকিব লাগে, ইচ্ছাটো থকাটো ভাল। আৰু তুমি কি ভাবিছা মানে ছেকেণ্ড ইয়াৰ পাছ কৰি কি মানে ডিগ্ৰী ক্লিয়াৰ কৰিবা নাকি? মোৰ মেজৰ লৈ পাই আশা আছে। কি মেজৰ? ইকনমিক্সৰ মেজৰ লৈ। তাৰপিছত আৰু কিবা ইকনমিক্সৰ মেজৰ লৈ মই কিবা প্ৰফেছৰ মাষ্টাৰ ডিগ্ৰী হ'লে তাৰমানে কিবা কলেজত জব কৰিবা নেকি? কলেজত এতিয়া আমাৰ চেনেলটোৰ কাৰণে কিবা ক'বা নেকি তুমি? চেনেলটোৰ কাৰণে আৰু যদি কিবা এটা লাগে মানে
মানে তুমি কিবা ফিল অনুভৱ কৰিছা এই চেনেলটো মানে এই যাতে মোৰ কেটেগৰীটো বাছাৰ কাৰণে মই মোৰ ফালৰ পৰা যে এইটো চেনেল যাতে আৰু আগুৱাই যায় মই এইটো কামনা কৰিছোঁ যাতে মোৰ নিচিনা আৰু ল'ৰা ছোৱালীয়ে এনেকৈ ইউটিউব চেনেলত কথা ক'ব পাৰে তাৰ কাৰণে মই ইউটিউবাৰসকলক অনুৰোধ জনাইছোঁ যাতে ভাল ভাল ছাত্ৰবিলাকৰ ওচৰত যায় এইবিলাক সোধে তেওঁলোকক উৎসাহ দিয়ে মোৰ পৰা কামনা মানে কৰিছোঁ তোমাৰ আমাৰ ইউটিউব চেনেলটো কেটেগৰী এইটো বাছিলো আৰু মুখ্য কাৰণ এইটো নহয় যে তোমাৰ নিচিনা ষ্টুডেণ্টৰ ৰিয়েকশ্যন শুনি বা ফিল শুনি সেইটো নহয় আমাৰ চেনেলত মানে শীৰ্ষক আছে চবকেইটা চব যিবিলাক মানুহ আছে তাৰ কিছুমান মানুহে জব কৰে তাৰো কেনেকুৱা জব কৰি কিনে মানে তোমাৰ চেলাৰী পাই কিনে কেনেকৈ পৰিয়ালটো চলায় আৰু কেনেকৈ ব্যৱহাৰ মানে যেনেকৈ চলিব লাগে পৰিয়ালটো তাৰ ফিল শুনি চবকেইটা চব অল মানে আমাৰ সেইকাৰণে দিছোঁ ৰিয়েকশ্যন টিভি ৰিয়েকশ্যন ফিল মানুহৰ ফিলটো শুনি ফিলটো জানি সেইকাৰণে চেনেলটো দিছোঁ থেংক ইউ এতিয়া আমাৰ ৰিয়েকশ্যন টিভিৰ পৰা মই গাবলৈ গৈছোঁ আপোনালোকে আমাৰ চেনেলটো দয়া ধৰ্ম কৰি মানে ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিব যাতে আমাৰ নিচিনা এনেকুৱা মানে ৰিয়েকশ্যন বা মানুহৰ ফিল আপোনালোকে জানিব পাৰে ত' থেংক ইউ